Good morning guys, welcome to my channel. আজিও সোনকালে উঠিলোঁ, অলপ ৰাতিপুৱা সোনকালে উঠিলোঁ, মানে এতিয়া নামঘৰ ওচৰলৈ যাম, ল'ৰাখিনি গোট খাব। আমাৰ গাঁৱৰ ল'ৰাকেইটা গোট খাব, তো এটা বিশেষ কাৰণতে গৈ আছোঁ। কি হৈ আছে আপুনি চাই থাকক, দেখুৱাম। ব'লক, আজি মানে কুঁৱলী পৰিয়ে আছে, এতিয়া ৰ'দ ওলোৱাই নাই। মই আজি অলপ সোনকালে উঠিলোঁ, ব'লক নামঘৰ ওচৰলৈ গৈ লওঁ। নতুন পেটি মাৰি গৈছে যে আজি স্কুললৈ, মজা লাগিছে নতুন পেটিডাল। আজিৰ পৰা আৰম্ভ কৰিছে মানে স্কুল আৰু। এইখন যাওঁ মাৰি দে। এই বনৰ ওপৰখিনি যাওঁ মাৰি দে না, হৈ যাব। এই আলু পান্নাক দি দে, আলু পান্না 8:30 যাবগৈ নহয়। এই বনৰ ওপৰখন আলু পান্না তই সেইকাৰণে কৈছোঁ, সেইবোৰ বস্তু কিনে পেলাবি, ওপৰে এসোপা খাই দিলে হ'ল। ৰাতিপুৱা খাওঁ নি গাখীৰ? স্বভাৱটো লোৱাই নাই গাখীৰ পৰা। সেইকণ নাহাঁচিবি, নাখাইবি, সেইকণ নাখাইবি বোলো। Rikawa mata. Muka cara kia cakap. Udah dah kan kan kalau ada dah jas kau ya sama lihat dulu video. Oh video. Oi, ini kan langsung tekot deh, tekot. Udah.
ধুনীয়াকৈ দেখক অকণমান আগলৈ উলিয়াই দিয়ক পেটটো ফুলাই দিয়ক পেটটো ফুলাই দিয়কচোন পেটটো অকণমান ফুলাই দিয়ক আপুনি সোমোৱাই দিয়ক পেটটো এতিয়া পেটটো সোমাই দিয়ক আৰু সোমক আৰু সোমাই আৰু অকণ সোমক আগলৈ উলিয়াওক এতিয়া ভিতৰলৈ বহক কৃষ্ণ আকৌ আগলৈ উলিয়াওক মা কি কৰি আছনো সোনকালে মাৰ কোন ডিম্বু কৈছিলে ভিডিঅ' কিন্তু এতিয়া বিকাশ উঠি গ'লে পটককৈ এই মাজুলীলৈ হাৰি দিনা ভাল হৈছে মানুহ কোৱা দেখিছে খাই লৈ চেঁচা হ'ব এই মুনুৱে পিছত খাবহি আহি আজি স্কুল নাযায় আৰু দেই পানকৃষ্ণ এই চাহ পৰ্ব আহি গ'ল আমাৰ চাহ টাইম এইটো চাহত দিছে এইটো বিস্কুট এইটো পালেজি আৰু এইটো কাম চাওঁ এনেও ঢেৰ পৰিব ঢেৰ ঠাণ্ডাটো ধুনীয়াকৈ বনাই দিবি এতিয়া ভাল হ'ব বিকি মাৰি থ বঢ়িয়া বছ কেলে ইমান ধুনীয়া হ'লি তই ইমান বগা তই গাখীৰ খাইছিলে এইকণতে দিয়াব লাগিব আমি অসমীয়া মানুহৰ পৰম্পৰা হিচাপে আগন মাহত ন খায় এই ন খোৱা পৰম্পৰা ৰক্ষা কৰি অহা শনিবাৰে আমি সমূহ চেঙেলী গাঁওবাসী ৰাইজে ইয়াতে একত্ৰিত হৈ আমি ন খাম গতিকে সকলোকে গাঁওবাসী সকলোকে আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু তাৰ বাবে আজি ইয়াত প্ৰভু গোসাঁই অহাৰ বাবে আমি যিখিনি ইয়াত বনোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে এইখিনি চফা কৰিছোঁ সকলো গাঁৱৰ ল'ৰাই মিলি গতিকে আপোনালোক সকলোকে ইয়াৰ আমি আমন্ত্ৰণ জনালোঁ হৈ গ'ল এতিয়া ইয়াত এইখিনি কৰিলোঁ আমাৰ শনিবাৰে আজি এইখিনি কামখিনি কৰি থ'লোঁ আৰু শনিবাৰে আপোনাৰ নখোৱা আছে গোটেইখিনি তো সেইদিনা দেখুৱাম আৰু এতিয়ালৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো দেখিলে এতিয়া যাওঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেললৈ নতুনকৈ কোনোবা আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব তেনেহ'লে এতিয়ালৈ বাই বাই